আজিৰে পৰা তিনিদিনীয়াকৈ জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি ঐতিহাসিক জোনবিল মেলাত মেট মৰা বুজালৈ নামি আহিল পাহাৰৰ মামা মামী। বৃহস্পতিবাৰে ৰাতিপুৱা 4 ভাই দেওশাল শিৱ মন্দিৰত মাংগলিক পূজা অৰ্চনা কৰাৰ পিছতে গোভাৰ ৰজা দীপ সিং দেওৰজাই পতাকা উত্তোলন কৰি জোনবিল মেলাৰ শুভাৰম্ভ কৰে। তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লাল সিং মাদাৰে বন্তি প্ৰজ্বলন কৰে। আৰম্ভণি অনুষ্ঠানত তিৱা নৃত্য প্ৰদৰ্শন কৰে তিৱা কৃষ্টি দলে। উল্লেখ্য যে আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জোনবিল মেলাত শুক্ৰবাৰে অনুষ্ঠিত হ'ব লুপ্তপ্ৰায় বিনিময় প্ৰথা। আধুনিক মুদ্ৰাৰ প্ৰচলন লুপ্ত কৰা বিনিময় প্ৰথাত ভাগ ল'ব পাহাৰৰ মামা মামীসকলৰ লগতে ভৈয়ামৰ লোকসকলেও। উজ্বলি উঠিব পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী। জোনবিল মেলাত জীৱন্তে প্ৰতিফলন ঘটিব প্ৰাচীন গোভা ৰাজ্যৰ ঐতিহ্য আৰু পৰম্পৰা। প্ৰতি বছৰে ঐতিহাসিক জোনবিল মেলালৈ আগমন ঘটে বহু দেশী বিদেশী পৰ্যটকৰ। লোকে লোকাৰণ্য হৈ পৰিছে জোনবিল মেলাস্থলী। শুকুৰবাৰে অনুষ্ঠিত হ'ব মুকলি সভা, য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ যোৱা বছৰ আমাৰ জোনবিল মেলা পাতিব নোৱাৰা গ'ল কাৰণ মহামাৰী কৰোণাৰ কাৰণে মেলাখন পাতিব নোৱাৰা হ'ল। কিন্তু এইবাৰ আশা ৰাখিছোঁ যে জোনবিল মেলা খুব সুন্দৰভাৱে চলি যাব বুলি আশা ৰাখিছোঁ। আৰু পাহাৰৰ পৰা যিটো আমাৰ মামা মামীসকল আজি আহিছে আৰু সিহঁতো যেনেকুৱা আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ তাতো বহুত সুন্দৰভাৱে কি কয় তেওঁলোকক সেই হিচাপতে আহিছে। আৰু আমাৰ এই অসমৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ যে আমাৰ যিটো আমাৰ ভূমি ইয়াত হেৰাই গৈছে, সেই ভূমিৰ সমাধান কৰিব বুলি আশা ৰাখিছোঁ। আৰু এটা কথা আৰু ক'ব লাগিছিল অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ 18গৰাকী ৰজালৈ ৰাজপাটাটো দিয়াৰ কাৰণে কৰিছোঁ।